আজি এই ভিডিঅ'টো লৈ আহিছোঁ সেইজন ব্যক্তিলৈ যিজন ব্যক্তিয়ে নিজৰ সময় বচাব বিচাৰে। আজি এই ভিডিঅ'টো লৈ আহিছোঁ সেইজন ব্যক্তিলৈ যিজন ব্যক্তিয়ে নিজৰ কামৰ মাজতো নিজৰ বাবে অকণমান সময় উলিয়াব বিচাৰে। আজি এই ভিডিঅ'টো লৈ আহিছোঁ সেইজন ব্যক্তিলৈ যিজন ব্যক্তিয়ে গোটেই দিনটো কামৰ মাজতো নিজৰ শৰীৰটো ভালে ৰাখিবৰ কাৰণে অকণমান সময় উলিয়াব বিচাৰে। আজি এই গতিশীল পৃথিৱী পৰিৱৰ্তনশীল সময়ৰ মাজত আপোনালোকৰ যিটো সময়ৰ অভাৱ, এই সময়ৰ অভাৱ কিহৰ কাৰণে হয় তাৰ বিষয়ে লৈ আহিছোঁ মই আপোনালোকৰ কাৰণে 3টা অভ্যাস, যি 3টা অভ্যাসে আমাৰ সময় এনেই বহুত বেছি অপচয় কৰে আৰু যি 3টা অভ্যাস আমাৰ লগত থকাৰ কাৰণে আমি আমাৰ কামসমূহ সঠিক সময়ত কৰিব নোৱাৰোঁ আৰু বহুতখিনি কাম বাকী ৰৈ যায়। গোটেই দিনটো কামৰ মাজত থাকি আপোনাৰ বাবে যিকণ সময় উলিয়াব পাৰে তাৰ বাবদ মোৰ ভিডিঅ'টো চাবলৈ সময় নিশ্চয় নাপায়। কিন্তু যদি আপুনি মোৰ ভিডিঅ'টো আজি চাইছে তেতিয়াহ'লে আৰু 3 মিনিট থাকি এই গোটেই ভিডিঅ'টো চাই লওক আৰু সম্পূৰ্ণৰূপে 3টা অভ্যাসৰ বিষয়ে জানি লওক, যি 3টা অভ্যাসে আপোনাক সম্পূৰ্ণৰূপে সময় বচাব আৰু আপুনি নিজৰ কাৰণে অকণমান সময় উলিয়াব পাৰিব। প্ৰথম অভ্যাসটো হৈছে আপুনি যদি যিকোনো এটা কাম কৰিছে তাত যিটো বস্তু ব্যৱহাৰ হৈছে সেই বস্তুটো কাম কৰাৰ পিছত য'তে ত'তে এৰি দিয়াটো। বুজি পাইছে নিশ্চয়? যিটো বস্তু আপুনি ব্যৱহাৰ কৰিছে সেই বস্তুটো ব্যৱহাৰ হোৱাৰ পিছত যিটো বস্তু আপোনাৰ পিছত প্ৰয়োজন হয় সেই বস্তুটো আপুনি য'তে ত'তে ৰাখি পিনে আপুনি বেলেগ এটা কামত গুচি যায়। এই অভ্যাসটো বহুত এটা বেয়া অভ্যাস, যিটো অভ্যাস আমাৰ নিজৰ চকুত কেতিয়াও নপৰে আৰু যদি আনে দেখাই দিয়ে তেতিয়াহ'লে আমি তাক মানি নলওঁ আৰু সেই অভ্যাসটো আমাৰ নিজৰ পৰা আঁতৰাব নিবিচাৰোঁ। এই অভ্যাসটো থাকিলে আমাৰ সময় কেনেকৈ নষ্ট হয় অকণমান আগুৱাই লৈ যাওঁ। যেতিয়া আমি কামটো কৰি এটা বস্তু য'তে ত'তে ৰাখি থৈ গুচি যাওঁ তেতিয়াতো আমাৰ সময় নষ্ট নহয়, হয়তো 2 মিনিট সময় 1 মিনিট সময় বাচি যাব পাৰে। কিন্তু যেতিয়া আপোনাৰ নেক্সট এটা কাম কৰিবলৈ সেই একেই বস্তু প্ৰয়োজন হ'ব তেতিয়া আপুনি সেই বস্তুটো ক'ত থলোঁ বিচাৰি আপুনি হাহাকাৰ কৰি ফুৰিব আৰু হয়তো সেই বস্তুটো বিচাৰি ফুৰোঁতে আপুনি আপোনাৰ ঘৰৰ ফেমিলি মেম্বাৰক সুধিব, মা এই বস্তুটো আমুকত ৰাখিছিলোঁ ক'লৈ গ'ল? একচুৱেলি আপুনি সেই বস্তুটো সেইডোখৰ জেগাত ৰখাই নাছিলে, আপুনি পাহৰি গ'ল সেই বস্তুটো ক'ত ৰাখিছিলে। আৰু আপোনাৰ যদি ভাই আছে ভণ্টি আছে চবকে সুধি চলাত কৰিব যে এই বস্তুটো ইয়াতে ৰাখিছিলোঁ ক'লৈ গ'ল, আৰু সেই বস্তুটো বিচাৰি বিচাৰি আপোনাৰ আধা ঘণ্টা 1 ঘণ্টা 2 ঘণ্টা সময় তেনেকৈ বৰবাদ হৈ গুচি যায়। ইফালে আপোনাৰ কামটো ৰৈ আছে সেইটো সত্য আৰু আপোনাৰ সেই সময়খিনি বৰবাদ হৈ গ'ল আন বস্তুটো বিচাৰোঁতে, যিটো বস্তু সেই কামটোত আপোনাৰ ব্যৱহাৰ হয়। আপুনি যদি পাৰে চেষ্টা কৰিব এই কামটো আপুনি কেতিয়াও নকৰিব। এইটো এটা আমাৰ জীৱনৰ আমাৰ দৈনন্দিন জীৱনৰ বহুত এটা বেয়া অভ্যাস, যিটো অভ্যাসে আমাৰ ঘণ্টা ঘণ্টা সময় এনেই নষ্ট কৰি যায়। দ্বিতীয়টো, কমকৈ খোৱা আৰু বেছিকৈ খোৱা। যেতিয়া আমি বেছিকৈ খাওঁ তেতিয়া আমাৰ এলাহ ভাৱ আহে আৰু যেতিয়াই আমাৰ শৰীৰত এলাহ আহে তেতিয়াই আমি শুবলৈ বিচাৰোঁ আৰু শুই যাওঁ, তেনেকৈ আমাৰ বহুত সময় এনেই নষ্ট হৈ যায়। আৰু যদি আপুনি কমকৈ খালে আপোনাৰ কেনেকুৱা ধৰণে সময় নষ্ট হ'ব পাৰে, ইয়াতে অকল সময় নষ্ট নহয় আপোনাৰ শৰীৰৰো, আপোনাৰ যিটো শৰীৰ হয় সেইটো বহুত ক্ষতিগ্ৰস্ত হয়। যেতিয়াই আপুনি খাদ্য কমকৈ খাব, সঠিক সময়ত নাখাব, তেতিয়া আপোনাৰ শৰীৰৰ বহুত কিছু লছ হয়, যিটো কাৰণে আপোনাৰ বহুত কিছু বেমাৰে আপোনাক আগুৰি ধৰিব পাৰে। তো আপুনি যেতিয়া শৰীৰৰ অসুস্থতাত ভুগিব কমকৈ আৰু বেছিকৈ খোৱাৰ অভ্যাসটোৰ কাৰণে, আপুনি যেতিয়া অসুস্থতাত ভুগিব তেতিয়া আপোনাৰ সময় এনেও নষ্ট হ'ব, কাৰণ আপুনি অসুস্থতাত ভুগি থকা সময়ত আপুনি কেতিয়াও একো কাম ভালকৈ কৰিব নোৱাৰে আৰু লগতে শৰীৰটো ইমান পাৰফেক্ট নহ'ব যে আপুনি যিকোনো এটা কাম কৰিব পৰা অৱস্থাত থাকিব। সেইকাৰণে আপুনি এইটো কেতিয়াও নকৰিব। যিমান পাৰে চেষ্টা কৰক সময়ত খাওক আৰু ভাল খাওক, কমকৈ নাখাব না বেছিকৈ খাব। আপুনি সঠিক প্ৰয়োজনত খাওক, যিটো আপোনাৰ প্ৰয়োজন হয় সেইটোত খাওক আৰু সিমানখিনি খাওক আৰু আপোনাৰ নিজৰ শৰীৰটো বচাই ৰাখক আৰু লগতে সময়টো বচাই ৰাখক। 3 নম্বৰ অভ্যাসটো হৈছে কথোপকথন, যিটো আমাৰ কথা বতৰা পতা অভ্যাস। আমি কোন সময়ত কথা পাতিছোঁ, কেতিয়া কথা পাতিছোঁ, কিয় পাতি আছোঁ, কাৰ লগত পাতি আছোঁ, এইটো আপুনি জনাটো বহুত দৰকাৰ। আমি যদি ভুল সময়ত ভুল মানুহৰ লগত কথা পাতোঁ আমাৰ একো লাভ নহ'ব, অনলি সময়টোৱে নষ্ট হ'ব। তো আপুনি যিটো কথা পতা অভ্যাস, হয়তো অভ্যাস বুলিতো ক'ব পাৰি বা নোৱাৰিও, চাব আপুনি কিছুমান মানুহৰ কথা পতা অভ্যাস থাকে, কথা পাতি বহুত ভাল পায়
আপুনি কথা পাতি ভাল পায় যদি সত্য, এইটো এটা আপোনাৰ ভাল অভ্যাস বুলি ক'ব পাৰি। কিন্তু আপুনি কাৰ লগত কথা পাতিছে সেইটো বহুত বেছি প্ৰয়োজনীয়। আপুনি এনেকুৱা এজন ব্যক্তিৰ লগত কথা পাতক যিজন ব্যক্তি আপোনাতকৈ বয়সত এক্সপিৰিয়েঞ্চত ডাঙৰ। তেনেকুৱা এজন ব্যক্তিৰ লগত কথা পাতিলে আপুনি তেওঁৰ পৰা বহুত কিছু শিকিবলৈ পাব আৰু সেই শিকনিটোৱে আপোনাৰ লাইফত বহুত বেছি কাম দিব। তো সেইকাৰণে আপুনি যি টি মানুহৰ লগত যেতিয়াই তেতিয়াই কথা নাপাতি আপুনি সঠিক মানুহৰ লগত কথা পাতক, সঠিকভাৱে পাতক, সঠিক সময়ত পাতক। আৰু সাধাৰণতে চাব কেতিয়াবা আপুনি এনেকুৱা মানুহৰ লগত ফাঁচি যায়, কথাটো পাতে কিন্তু আনৰ কথা পতা হয়। সেই কামটো আপুনি কেতিয়াও নকৰিব। পৰ চৰ্চাই আমাৰ সময় জোখতকৈ বেছি বৰবাদ কৰে। তো সেইকাৰণে এই তিনিটা অভ্যাস আপুনি যদি আপোনাৰ জীৱনৰ পৰা সলনি কৰিব পাৰে, বেছি নালাগে, 1 সপ্তাহৰ ভিতৰত আপুনি ৰিজাল্ট পাই যাব যে আপোনাৰ সময় কিমান বাচি আছে আৰু আপুনি সেইকণ সময়ত নিজৰ বাবে কিবা এটা নহয় কিবা এটা নিশ্চয় কৰিব পাৰিব। ধন্যবাদ।